ঐ বাবু, তই ইয়াত অকলে অকলে বহি কি ভাবি আছ ঐ? ছাৰ নাই, ভাবি আছোঁ জীৱনটোৰ বিষয়ে, কি হ'ব কি নহ'ব। দে ভাল কথা, ভাবিব লাগে, নিজৰ জীৱনটোৰ বিষয়ে ভাবিব লাগে। যা ডাঙৰ হৈ কি কৰিবি, কি মেলিবি, সেইবোৰ ভাবিব লাগে, ভাল কথা। দে মই পাহৰি গ'লোঁ, ইটো কালি ইণ্টাৰভিউ দিব গৈছিলে। ৰখচোন ইয়াক সুধি চাওঁ কি হ'ল বা তাৰ ইণ্টাৰভিউ। দেচোন ভাব, তই যে কালি যে ইণ্টাৰভিউ দিব গৈছিলি, ইণ্টাৰভিউটো কেনেকুৱা হ'ল তোৰ? ছাৰ ইণ্টাৰভিউটো ভাল নহ'লে, এটা প্ৰশ্নহে নকৰিলোঁ ছাৰ। দে এটা প্ৰশ্নহে নকৰিলি, বাকীকেইটাতো কৰিছ, ভালেই হৈছে চাগে ন? নহয় ছাৰ, প্ৰশ্ন এটাই আছিলে।